Hello friends, welcome back to our channel. আমি আজি আহিছো আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ। আজি আমি বনাম ইডলি, কিন্তু অলপ বেলেগ ধৰণে। আৰু খুব সফট খাবলৈ ইডলিটো। আৰু চাওচোন আমি ইমানবোৰ ইডলি কিমান ইনগ্ৰেডিয়েন্টছৰে বনাইছো। আৰু আমি তাৰে লগত বনাম বাদামৰ চাটনি। তো আমি চাটনি ৰেচিপিও আপোনালোকক দেখুৱাম। চাওক আমি কিমানবোৰ ইডলি বনাইছো, কিন্তু ইয়াৰ কাৰণে ইনগ্ৰেডিয়েন্টছ খুব কম লাগিব। আহক চাও আমাৰ ইয়াৰ কাৰণে কি লাগে। ইয়াৰ কাৰণে আমি লৈছো 2 কাপ সুজি। হয়, আজি আমি সুজিৰে বনাম। তাত আমি দিম হাফ কাপ দৈ। যিকোনো দৈ আপোনালোকে দিব পাৰে। তাৰ পিছত আমি সুজি আৰু দৈখিনি ভালদৰে মিক্স কৰি লম। যেতিয়া আমি দেখিম যে সুজি আৰু দৈখিনি ভালদৰে মিক্স হৈ গৈছে, তাৰ পিছত আমি ইয়াত এড কৰিম পানী। সো অকণমানকৈ পানী এড কৰি যাম, একেলগে গোটেই পানী দি নিদিও। সো আমি ইয়াত অলপকৈ পানী এড কৰিম। তো চাওক আমাৰ বেটাৰটো এনেকুৱা গটা হ'ব লাগিব, তেতিয়া ইডলিটো খাবলৈ সফট হ'ব। তো ইয়াত আমি বেটাৰটো 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। চাটনিৰ কাৰণে আমি লৈছো এটা বিলাহী, এটা ডাঙৰ পিঁয়াজ, কেইফুটামান নহৰু, কেইচকলমান আদা, জলকীয়া আৰু বাদামটো আমি ভাজি লৈছো। তাৰ পিছত ইয়াৰে বাকলিটো গুচাই লৈছো। এনেদৰে বাকলিবোৰ গুচাই লৈছো। কেৰাহীখন গৰম হ'বলৈ দি ইয়াত আমি দিছো তেল। ইয়াত আমি গোটেই চাটনিৰ ইনগ্ৰেডিয়েন্টছবোৰ ফ্ৰাই কৰি ল'ম। ইয়াত দিছো অলপ জিৰা। তাৰ পিছত গোটেই ইনগ্ৰেডিয়েন্টছখিনি আমি ইয়াত ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। সেইকাৰণে আমি পিঁয়াজ আৰু বিলাহীটো ডাঙৰকৈ কাটি লৈছোঁ। ভাজি ল'লে ইনগ্ৰেডিয়েন্টছখিনি ধুনীয়া সফট হ'ব আৰু ইয়াৰে কেঁচা টেষ্টটো নোহোৱা হ'ব। তাৰপিছত আমি ইয়াতে দিম নিমখ সোৱাদ অনুসৰি আৰু চিলি পাউডাৰ। এইখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, যেতিয়ালৈ আমাৰ গোটেই ইনগ্ৰেডিয়েন্টছখিনি সফট হৈ নাযায়। বিলাহী পিঁয়াজ সব সফট হৈ যাব লাগিব। ইয়াত আমি অকণমান গৰম পানী দিব। গৰম পানী দি ইনগ্ৰেডিয়েন্টছখিনি অকণমান ঢাকি থ'ম, যাতে ইনগ্ৰেডিয়েন্টছখিনি ধুনীয়া সফট হৈ যায়। ইনগ্ৰেডিয়েন্টছবোৰ এনেকৈ ভাজি ল'লে টেষ্টটো খুব ভাল আহে। এতিয়া আমি চাইছোঁ যে আমাৰ বেটাৰটো ধুনীয়াকৈ ফুলি উঠিছে। তো ইয়াত আমি এড কৰিম পানী, অকণমান পাতল কৰি ল'ম। ইয়াত দেখিছে পাতল হৈছে। তাৰপিছত দিম ইয়াত নিমখটো আপোনালোকে আগতে নিদিব। নিমখটো যেতিয়া আমি বনাম তাৰ আগে নিমখ দিম। আৰু ইয়াত আমি দিছোঁ 1 পেকেট ইনো। যিকোনো ইনো আপোনালোকে দিব পাৰে। ইনোটো দিলে আমাৰ ইডলিকেইটা ফুলিব আৰু খুব সফট হ'ব। সো আমি ইনোটো দিয়ে মিক্স কৰাৰ লগে লগে আমি এইটো ষ্টেণ্ডত দি দিম, কাৰণ ইনোটো দি বেছি দেৰি থ'ব নোৱাৰিম, কাৰণ এইটো টেষ্টটো বেয়া হ'ব পাৰে। এয়া দেখিছে ইনো দিয়াৰ পিছত বেটাৰটো কেনেকৈ ফুলি উঠিছে। তাৰপিছত আমি দিম কুকাৰ প্ৰিহিট হ'বলৈ। কুকাৰত দিছোঁ আমি অলপ পানী আৰু কুকাৰৰ চিটিটো গুচাই এইটো আমি কুকাৰটো প্ৰিহিট হ'বলৈ দিলোঁ। আপোনালোকে ৰবৰডালো গুচাই ল'ব পাৰে। এতিয়া আমি ষ্টেণ্ডত
অইল লগাই লৈছোঁ ভালকৈ গোটেইখিনি তেল লগাই ইয়াতে আমি বেটাৰটো দি দিম তেল নলগালে বেটাৰটো ইয়াত লাগি ধৰিব এতিয়া আমি 1 চামুচকৈ ইয়াত দি দিম বেছি নালাগে 1 চামুচকৈ দিলেও হৈ যাব সো আমি স্ট্যান্ডত গোটেই ইডলি বেটাৰবোৰ দি কিনে ফিল কৰি লওঁ এয়া দেখিছে গোটেইকেইটা দিয়া হৈ গৈছে এতিয়া আমি এইখিনি কুকাৰত দিম ঢাকনিখন ভালদৰে খুলিব আৰু স্ট্যান্ডটো খুব সাৱধানে কুকাৰৰ ভিতৰত দিব মনত ৰাখিব কুকাৰটো খুব গৰম হৈ থাকে প্ৰিহিট হ'বলৈ দিয়াৰ কাৰণে এটো কাৰণে আমি স্ট্যান্ডটো ভালদৰে দিম আমি চাটনিৰ কাৰণে ভাজি লোৱা ইনগ্ৰেডিয়েন্টছখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত গ্ৰাইণ্ড কৰি লওঁ এয়া দেখিছে ইয়াতকৈ বেছি পানীয়া নকৰিব এতিয়া আমি আমাৰ ইডলিকেইটা হৈ গৈছে আমি 10 মিনিট মিডিয়াম ফ্লেমত ইডলিকেইটা হ'বলৈ দিছিলোঁ 10-15 মিনিট পিছত এনেকৈ টুথপিক এডাল সোমাই চেক কৰিব আমাৰ ইডলি ৰেডি এনেকৈ লাহে লাহে চামুচ এখনৰ হেল্পেৰে এনেকৈ ধুনীয়াকৈ এৰিয়াই ল'ব যেহেতু আমি তেল দিছিলোঁ তো আমাৰ ইডলিকেইটা ধুনীয়াকৈ ওলাই আহিছে এয়া চাওক সো এনেদৰে নেক্সট টাইম আকৌ ইয়াত ষ্টেণ্ডত আমি বেটাৰ দিলে আৰু তেল দিব লাগিব আৰু এয়া আমি 2 কাপ চুজিৰে মোটামুটি 35টামান ইডলি বনাই লৈছোঁ খুব সফট হৈছে ইডলিটো খাবলৈ আপোনালোকে খাই নিশ্চয় জনাব আমাক এয়া চাওক আমাৰ ইডলিটো খুব সফট হৈছে আৰু ভিতৰে গোটেই সিজি গৈছে এটো ইডলি খাই খুব ভাল লাগে আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু আমাক জনাব কেনেকুৱা লাগিল চাটনিটোৰ লগত খাই আৰু বেছি ভাল লাগে আপোনালোকে চাটনিটো এনেকৈ ইনগ্ৰেডিয়েন্টছবোৰ ভাজি চাটনিটো গ্ৰাইণ্ড কৰি কিনে খাব তেতিয়া আপোনালোকৰ কেঁচা টেষ্টটো নাথাকে তেলৈ আপোনালোকে আমাৰ আগৰ ৰেচিপিবোৰ চেক কৰিব পাৰে আমৰ টক কলডিল ৰেচিপি পালক পনীৰ ৰেচিপি এইবোৰ ৰেচিপি আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক দি দিম সো আমি আকৌ আহিম নতুন ৰেচিপি লৈ ষ্টে সেফ ষ্টে হোম